হেল্ল' দোস্ত নমস্কাৰ নীতিপ চেনেলকে মোৰ হীৰক বনম চেনেলটো স্বাগতম জনানো। হে দোস্ত আজি 18 মাৰ্চ মানে আজি হৰি আপোনালোকে হেপী হৰি শুভেচ্ছা জ্ঞাপন কৰি আপোনালোকক চবকে মন ফানৰ পৰা হীৰক বৰ্মনৰ ফানৰ পৰা আপোনালোকক হেপী হৰি কেনে লাগছে হেৰি মানে চবকে মই হেপী হৰিণ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চক হৰি খিৰি আহিলোঁ এতিয়া নাতি গেম আঠি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে একদম ভয় নকৰিব, মানে এইটো ফুটন ভিডিঅ' নহয়, একদম ফুটন ভিডিঅ' নহয় এইটো। চক ৰাতি হৈছে ৰাতি হৈ আছে ৰাতি 10 বজাত ভিডিঅ'টো বনাইছোঁ। আজি 18 তাৰিখে 18 মাৰ্চত 10টাত ৰাতি 10 বজাত ভিডিঅ'টো বনাইছোঁ। চব কি ৰাতি হৈছে ভিডিঅ'টো আছোঁ আৰু মোৰ লগত আছে মিকি কুকুৰটো আছে, মোৰ লগত কুকুৰ আমাৰ মৰমৰ কুকুৰ মিকি বাহিৰত পৰি আছে। ই আচৰিত কথা কুকুৰ বাহিৰত পৰি আছে আৰু মচক ৰাতি ইমান ৰাতি হৈছে, চক ইমান ৰাতি হৈ আছে। ৰাতি 10 বজাত আপোনালোকে চাই আছে মোৰ ভিডিঅ'টো, হীৰক বৰ্মন ভিডিঅ'টো। চক কি ৰাতি হৈছে, অকলে মই আছোঁ, অকলে আছোঁ মই। কি আচৰিত কথা কৰে আচৰিত কথা হ'ব। মই আছোঁ ভয় লাগিছে। চক এনে ভিতৰত আছোঁ মই, বাথৰুমৰ ভিতৰত আছোঁ। চক বাথৰুমৰ ভিতৰৰ পৰা আহি আছোঁ মানে ৰাতি 10 বজাত, এতিয়া 10টা 20 ৰাতি 10 বজাত আছোঁ। কি ভয় লাগিছে ভাই। ৰাতি ভিডিঅ' মই বনাই একদিনো মই ৰাতি 10 বজাত বা 11 বজাত ভিডিঅ' মই বনাই আজি প্ৰথমবাৰ। চক ৰাতি হৈছে, কোনো নাই, মা ঘুমি আছে, মই অকলে ভিডিঅ'টো বনাইছোঁ। ভাবি চক কি আচৰিত কথা। এইটো মই আপোনালোকক আৰু কৈছোঁ, এইটো ফুটন কোনো ধৰণৰ ভিডিঅ' নহয়, এইটো হৰিৰ ভিডিঅ'। আপোনালোকক হৰি মই দেখাব পৰা নাছিলোঁ, বেয়া নাপাব একদম। নেক্সট বছৰ আপোনালোকক একদম হৰি ভিডিঅ' মই ধামাকা আহি হ'ব অহা বছৰ। নেক্সট বছৰ মোৰ এইবাৰ হৰি কিনা নাই, আগতে আছিল 19 চন আছিল, 20 চন আছিল আৰু 18 আছিল। দিয়ক হ'ব দিয়ক, এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিয়ক। একদম চাই আছে মানুহকেইটাই, ছাবস্ক্ৰাইব কৰিব পৰা নাছিল, মানে মানুহকেইটাই চাইছে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি দিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চক ৰাতি ভাই